তো গাইজ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এইটো আজি ব্লগ নহয়, আজি 1 মিনিটৰ বা 1.5 মিনিটৰ ভিডিঅ' হয়। তাৰ ৰঙীয়া হাৱেত আজি ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছে। চ' আপোনালোকক পাৰালৈকে চব দেখাই আছোঁ কেনেকৈ কি হৈছে, আৰু বাকীটো দেখাব নোৱাৰোঁ কেনেকৈ হ'ল। চ' আপোনালোকে দেখাই দি আছোঁ, চাওক কেনেকৈ এক্সিডেণ্ট হৈছে। চব গাড়ী পাল্টি গৈছে, তাৰমানে পিছৰ গাড়ীখনে এইখনক খুন্দাইছে, এইখনে পূৰা আহি পূৰা দোকানত খুন্দাই দিছে। দোকানত খুন্দা নাই, সোমাব খুজিছিলে যে পোষ্ট তাতে লাইনৰ পোষ্টটো বাচাই দিছে। চাওক না পূৰা কি ক'ম আৰু, চাওক এই পোষ্টটো বাচাই দিছে, কিবাকৈ যাব দিয়া নাই। আৰু এই ড্ৰেইনৰ এই পাটনাখন যে আছে, পাটনাখনত বাচাই, নহ'লে যদি পাটনাখন নহ'লে বা গাছকেইডাল নহ'লেকৈ সেই কৰি দিলক। আৰু এইখন ট্ৰাকে খুন্দাইছে সেইখনক, পিছভাগে খুন্দাইছে। চ' সেই আৰু পিছভাগে চাবচোন পূৰা গুড়া কৰি দিছে চাওক। আৰু ইয়াৰে ভিতৰত 4খন গাড়ী আছে, 4চকীয়া গাড়ী আছে। চ' কি আৰু সেইকাৰণে কৈছোঁ আপোনালোকক যে গাড়ী চলালে যেনেকৈ গাড়ী নহওক লাহে চলাব। 1 ঘণ্টা বা আধা ঘণ্টা দেৰি হওক, লাহে গ'লে হ'ল, হয় নহয়? 1 ঘণ্টা বা আধা ঘণ্টা দেৰি হওক, লাহে যাব, ইমান জোৰত গাড়ী নচলাব। মোৰ এইটো আছিল। চ' এখানটি আৰু ভিডিঅ' আজি ব্লগ নহয়, এনে ভিডিঅ' বনাইছোঁ। চ' চাওক আৰু কি বুলি কয়, এইটো ভিডিঅ'টো মই এডিট কৰা নাই, যেনেকৈ ভিডিঅ' কৰিছোঁ আৰু সেনেকৈ দি দিছোঁ, এডিট কৰা নাই, মই আকৌ এডিট কৰা নাই ভিডিঅ'টোত। চ' আৰু এটা ভাল খবৰ, মানে ড্ৰাইভাৰ দুটাই বাচি গৈছে, একো হোৱা নাই সিহঁতৰ। অলপমান ক'ৰবাত ছাল গৈছে, একো হোৱা নাই। চ' এখানটি, চ' বাই।